तो चलिए शुरू करते हैं। Welcome to Pies Vlog. আমি আহিছো ঈদ খাবলৈ এজনী ইছামণি আৰু ভাস্বতী এই দুও কথা মুখ চুকে খুঁজছে আৰু মান খাই মুৰবি এগলাও দিম মই এগলাখানো দিম দুও মানে হাঁহি কিনে মুখ চুক ঘূৰি দিছে গালি চালিও খালাক মোৰ আৰু আমাৰ গাড়ীকেইখন থৈ দিছোঁ মিনতিকেইখন এখন মোৰ এখন ভাস্বতীৰ এখন ইছামণি আৰু আমাৰ প্ৰাপ্তি আহি আছে মানে আমাৰ জিএছ আহি আছে তো আমি তাইক ৰখি আছোঁ এই ৰ'দত মস্ত ৰ'দত তাইক ভিডিঅ'টো চালি গম পাব তাইক যে মস্ত ৰ'দত ৰখছোঁ তো তাইৰ মাথাই ঘূৰি গ'ল তাই মানে ডিটেইলছ দিব নোৱাৰা কাৰণে বহি আছে এতিয়া আমাৰ কাষতে তো গাইজ চাই থাকক আমি কি খাওঁ খাম মস্ত খাম তো আপোনালোকক দেখাইছোঁ তো গাইজ সিহঁতে ফটো উঠি আছে ময়ো দুটামান উঠিলোঁ আৰু আজি ঈদ কাৰণে ইমান ধুনীয়া কৰিছে এইখিনি আমি গোটেইকেইজনী ৰখি ৰখি আহি গ'লোঁ আইচাহঁতৰ ঘৰ আৰু এতিয়া আমি ধুনীয়াকৈ হাঁহি হাঁহি বহি আছোঁ আণ্টি আমাক ফ্ৰুইট চালাড খাবলৈ দিছিলে আৰু ফল মূল দিছিলে আৰু ফ্ৰুইট চালাডটো মোৰ বেষ্ট ফ্ৰেণ্ডে বনাইছে মানে আইচাই বনাইছে তো মাংস চিকেন ছাগলী পোলাও চব और जिसके घर आए मन्नू प्राप्ति जिसके घर आए আইচাহঁতৰ ঘৰত খাই লৈ আমি ওলাই আহিলোঁ মানে আমাৰ এজনী ফ্ৰেণ্ড আছে ইছাফা তাইৰ ঘৰলৈ যাওঁ তাৰপিছত আৰু এজনী ফ্ৰেণ্ড আছে লুমিনা তাইও মাতি আছে তো তাইৰ কাষলৈও যাওঁ এতিয়া আমি যাই লওঁ তাৰপিছতে খাই আছোঁ আমি ৰিক্সা এখনত বহি লৈছোঁ আৰু এতিয়া গৈ আছোঁ তো গাইজ আমি যাই আছোঁ ইছাফাহঁতৰ ঘৰত আৰু যাম লুমিনাহঁতৰ ঘৰত তাৰপিছত যাম পাৰ্কত মোৰ গাড়ীখন ইছাহঁতৰ ঘৰত থৈ দিছোঁ আমি ৰিক্সা লৈছোঁ এতিয়া আমি যাই আছোঁ আৰু কি খাওঁ দেখাই আছোঁ মানে একদম চাই থাকিব কিন্তু মই অলপ অলপ খাইছোঁ বহুত অলপ অলপ ভিতৰত মানে পেটটো ভৰি গ'লে বেয়া লাগে ন তো অলপ অলপ খাইছোঁ অঁ সেনেকৈ কৈছে দি হ'ব না ওলাই বহুত বড় হাতো মানুহ দিয়েতো নপৰে সজে কাম নহতো দিছি আৰু ইছাফাই দিছে আমাক খোৱা বস্তু অলপমান খাই দিয়ক দিয়ক গাইজ নামটো মাত্ৰ নামটো অনলি নাম ইছাফাৰ ৰুম ইছাফাই আকৌ পাউডাৰ হৈছে এইটো দিলে খুবেই লাগে অলপ ইছাফাৰ মাছ কিন্তু তাই মাছ থৈ দিছে এতিয়া আমি গোটেইকেইটা পানীৰ মাজেৰে গৈ আছোঁ লুমিনাহঁতৰ ঘৰত তো যাওঁ 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 তো গাইছ এইবাৰ 3 নম্বৰ ঈদত চেণ্টাৰ কৰিব নালাগে গাইছ মই ভক্তি মানে বেছি মই ৰেচপেক্ট কৰিছিলোঁ এটা কৰিব নালাগে মই এতিয়াই গম পাওঁ আমি গাইছ চবে কথা মুখ খানে লোক নাম লমিনা আৰু তাইৰ নাম ইছাফা আৰু এহঁতৰ ঘৰত গৈছিলোঁ হাও দেখা নাই না মুখখন দেখা रहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं सुके গধূলি আমি ফুৰি ঘৰলৈ গুচি আহিলোঁ আৰু ইমান ধুনীয়াকৈ লাইটবোৰ দিছে নহয় এতিয়াতো ভালকৈ ৰংবোৰ উঠাই নাই লাইটৰ অলপ গধূলি হ'লে ভালকৈ ৰৌনাক আহিব বহুত ভাল লাগে সকলোকে ঈদ মুবাৰক